তো হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল গাইজ। মই আজি মনটো ইমান বেয়া লাগি আছে, ক'বলৈ কি ক'ম বুলি ভাবি আছোঁ গাইজ। আপোনালোকে নতুন নতুন যে ক্ৰিয়েটৰ আছে, যেনেকৈ মই নতুনকৈ ইউটিউবত আহিছিলোঁ, তো ভিডিঅ' মই আপলোড কৰিছোঁ। তো কেইদিনমান ভালেই চলিল ভিডিঅ'বোৰ, ভিউজকেইটা ভাল গ'ল। কেনেকৈ কি হৈ আছে বুজি পোৱা নাই। অট'মেটিকলি মোৰ ছাবস্ক্ৰাইবাৰ কমি আছে, ভিউজ কমি আছে, ৱাচ টাইম কমি আছে। তো গাইজ কাক ক'ম কি কৰিম ভাবি আছোঁ। তো আপোনালোকে পাৰিলে কিবা হেল্প কৰক। আৰু যিমান ইউটিউবৰ বিষয়ে ইমানখিনি নলেজ মোৰ নাই। তো নলেজ নাই কাৰণে মানুহৰ বহুতৰ পৰা হেল্প মাঙিলোঁ, হেল্প কৰিব পৰা নাই। সিহঁতেও কৈ আছে তই জানো তই কি কৰিবি। তো গাইজ মই ভাবি আছোঁ মই কি কৰিম বুলি এতিয়া। তো আপোনালোকে যদি যোনে ইউটিউবৰ বিষয়ে বেছিকৈ ভালকৈ জানে, তো মোক হেল্প কৰক। আৰু মই ইউটিউবৰ বিষয়ে ইমান ভালকৈ নাজানিছিলোঁ। খালি মই ইউটিউবৰ চেনেলটো খুলি ভিডিঅ' আপলোড কৰি আছোঁ। তাৰ মাজত ভাবিছিলোঁ ব্লগটো ভালকৈ আপোনাক দেখাম বুলি। ব্লগৰ আজিকালি একো দেখাব পৰা নাই। আৰু গাইজ আপোনালোকে যদি কিবা জানে তো মোক কমেণ্ট কৰিব পাৰে। তো কমেণ্ট কৰি গাইজ মোৰ প্ৰব্লেমৰ চলিউশ্যন কওক আপোনালোকে।